নমস্কাৰ নিউজৰ অসমৰ সমূহ দেশৰ স্বাগতম জনাই বিস্তৃত মই বিপুল চন্দ্ৰ ৰায়। ভাৰতৰ দীৰ্ঘতম দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি অতি শীঘ্ৰেই কাম আৰম্ভ হ'ব বুলি আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। কাষত এটা সমীক্ষাত ওলোৱা তথ্য অনুসৰি ভাৰতৰ দীৰ্ঘতম শক্তিশালী দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি কেনেদৰে যাব বা তাৰ বৰ্ণনা আৰু লক্ষণ বা বৈশিষ্ট্য তলত দিয়া ধৰণে আমি দিয়া হৈছে। ইয়াতে চাওক, আপোনালোকে চাই আছে নিউজৰ অসম। সমীক্ষাত ওলোৱা তথ্যখিনিত এনেদৰে ইংলিছত দিয়া আছে। ইণ্ডিয়ান লংগেষ্ট এক্সট্ৰাডষ্ট কেবলড State bridge across the Northeast Brahmaputra. ইফালে ডিসক্রিপশনস আৰু আনফালে আছে সাইলেন্স ফিচাৰ্স। সো ডিসক্রিপশনস আছে এনেকুৱা ধৰণে যে কন্ট্ৰাক্ট টাইপটো কেনেকুৱা হ'ব, আৰু ইফালে সাইলেন্স ফিচাৰ্স আছে ডিসটেন্স বিয়াৰ্স লামসাম। সো মেইন ব্ৰিজ মানে কিমান দূৰৰ পৰা কিমান দূৰলৈ যাব, মিডাক্টস কেনেকুৱা হ'ব ধুবুৰীৰ পৰা ফুলবাৰীলৈ, আৰু এক্সেছ ৰোডছ 922 মিটাৰ্ছ এইটো ধুবুৰীৰ পৰা ফুলবাৰীলৈ কেনেকুৱা হ'ব এইটো ডিটেইলিং দিয়া ধৰণে দিয়া আছে। চ' ক্লায়েণ্টছ আছে নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনছ। অসমৰ ধুবুৰী মেইন টাউনৰ পৰা আৰম্ভ কৰি মেঘালয়ৰ ফুলবাৰীলৈ ভাৰতৰ দীৰ্ঘতম সেতু। ভাৰতীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে 5,000 কোটি টকাৰ বাজেটেৰে উক্ত ব্ৰিজখন ভাৰতবৰ্ষৰ আৰ্থিক উন্নতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। উল্লেখ্য যে অটল বিহাৰী বাজপেয়ী NDA চৰকাৰৰ দিনত লোকসভাৰ এই সময়ৰ অধ্যক্ষ প্ৰয়াত PA চাংমাই প্ৰথমবাৰৰ বাবে উত্থাপন কৰা সপোনৰ দলংখনত বাস্তৱে ৰূপায়িত কৰিবলৈ আগবাঢ়ি আহিল কেন্দ্ৰৰ মোদী চৰকাৰে। এই দলং নিৰ্মাণৰ দাবীত দুয়োপাৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া আন্দোলনৰ লগতে দুয়োপাৰৰ লোকসভাৰ সংঘাত সকলৰ প্ৰচেষ্টাই বৰ্তমান দলংখনৰ কাম আৰম্ভ হৈ থকাত এক বিশেষ ভূমিকা আগবঢ়াইছে দেশৰ গ্লোবেল টেণ্ডাৰ প্ৰক্ৰিয়াৰ জৰিয়তে। এই দলংখনৰ জৰিয়তে পোনে পোনে ধুবুৰীৰ পৰা শিলং অথবা লাটুমবাইলৈ যাব পাৰিব। এই দলঙে পশ্চিম অসমৰ মেঘালয়ৰ গাৰো পাহাৰৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিব বুলি বহুতেই মত প্ৰকাশ কৰে। তাৰোপৰি গোটেই দেশৰ মাজত এক বাণিজ্যিক বিহা বেপাৰৰ লগতে ৰাজনৈতিক সামাজিক ধৰ্মীয় আৰু আন আন আৰ্থিক দিশৰ ক্ষেত্ৰতো বহুতো উন্নতি হ'ব। আগৰ আন এটা সমীক্ষাত ওলোৱা তথ্য অনুসৰি ইয়াত উল্লেখ কৰিছে দি নৰেন্দ্ৰ মোদী হেজ এপ্ৰুভড দ্য কনষ্ট্ৰাকশ্যনছ অফ দ্য ধুবুৰী ফুলবাৰী ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ which when completed will become India's longest bridge. The 19.8 kilometer long bridge has been proposed 4 years ago by the National Highway and Infrastructure Development Corporations Limited, shortly NSIDCL, which falls under the Ministries of Roads, Transport of Highway, to reduce the distance between Dhubri in the Assam and Fulbari in Meghalaya. The bridge will replace 9.1 kilometers long Dr. Bhupen Hazarika Setu, also known as the Dhala Setu Bridge, as the Indian's longest bridge. Dhubri and Fulbari is lie on the banks of assembly wards to Brahmaputra just before it flows into Bangladesh. But the road conditions between dams is currently about 210 kilometers by Naranaran Setu between the Bongaigaon and Gwalpara districts. হয়, ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিয়ে নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা 4 বছৰে ইয়াৰ আগতে এটা প্ৰপ'জাল লাভ কৰিছিল, আৰু যিটো ব্ৰিজ বা দলঙৰ দৈৰ্ঘ্য হ'ব 19.8 কিলোমিটাৰ। আৰু বৰ্তমান যদি আপুনি ভায়াৰ ৰোডৰ পৰা ফুলবাৰীলৈকে ইমানখিনি দূৰ অতিক্ৰম কৰিব বিচাৰে তেন্তে আপোনাক পাৰ হ'ব লাগিব 210 কিলোমিটাৰ। তেতিয়া আপুনি নৰেনাৰায়ণ সেতুৰ ওপৰেদি আহিব লাগিব। চ' নিউজ ডেস্ক ৰিপৰ্ট নিউজৰ অসম।